Hi everyone, assalamu alaikum, namaskar. Mom asuma আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে আৰু ইয়াতে পিঠা ললো লৈ পেলাই এটা ঘৰলৈ যাম। ঘৰলৈ আহিলো, চাটা খালো আৰু এই হাড়িখন উলিয়াইছো। এখন হাড়ি মোক হাজবেণ্ডে বিয়াৰ সময় দিছিলে, পিন্ধাই নাই দেখিছেনে, পেটিকোটত ষ্টিকাৰ নতুন লাগি আছে একদম মানে। আজি পিন্ধিম বুলি ভাবিছো আৰু এখন মোৰ নিকাহৰ চুৰ্ণি হয়। যেহেতু আজি ভাইটিৰ বিয়া হয়, বিয়া মানে কইনা আনিবৰ কাৰণে যাম। ভাইটিৰ বিয়া তেনেকে ইমান ডাঙৰকে পাতা নাইকিয়া মানে পাতাই নাই আৰু ক'ব গ'লে। মোৰ আগৰ ব্লগ যদি আপোনালোকে চাইছে দেন আপোনালোকে গম পাব, মই গোটেইখিনি কথা অলৰেডি কৈছোৱে যে হঠাৎ হৈ গ'ল ভাইটিৰ বিয়াখন। তেনেকে একো প্ৰিপাৰেশ্যন আমি কৰিবই পৰা নাই মানে। যিখিনি পাৰিছো অলপ চলপ কৰিছিলো। এতিয়া হাড়িখন উলিয়ালো, ভাবিলো এইখন হাড়ি আজি পিন্ধি যাম, যিহেতু কইনা আনিব গৈ আছো ৰাতি। প্ৰায় 7টা 7:30 মানে বাজিছে আৰু মুখখন মই ফাৰ্ষ্টতে ক্লিন আপ কৰি লৈছো। এটা মেকআপ কৰি হাড়ি সাৰি পিন্ধি তাৰ পাছতে আপোনালোকক লগ পাই আছো। বিয়াৰ ব্লগ বনাই আছো মই। বজাৰ সজাৰ কৰিব যোৱা পুৰা হেণ্ডসম লাগিছে দেখাতে। এইজন দেখুৱালো যে এজনে মোৰ ভাইটি হয়, তাৰে বিয়া হয় মানে। আৰু এতিয়া আমি কইনা আনিবৰ কাৰণে যাব ওলাইছো, মানে ঘৰৰ পৰা ওলাইছো আৰু আমি 15-20 জন মান মানুহ হৈছো প্ৰায়। মই, আব্বা, আম্মাটো ঘৰতে আছে, পেহী, মহা, চাচা চাচি, মামা মামী, এনেকে নিজৰ মানুহখিনি ওলাইছো আৰু বেলেগ তেনেকে বাহিৰা কোনো মানুহ নাইকিয়া। আৰু এইফালে আমাৰ গাড়ী ৰেডি হৈ আছে। তৌচিফৰ লগত বাইকত কোন যাব? তই কোন যাবি? তৌচিফক বাইক থৈ যাব দিও নেকি মামী? তুমি মূলতো যোৱা না, ভিডিঅ' কৰি যাব পাৰিবা। কইনাৰ ঘৰ ওচৰতে হয়, বেছি দূৰত নহয় মানে। আমাৰ ঘৰৰ পৰা প্ৰায় 15-20 মিনিট মানে লাগে যদি গাড়ী দি যাওঁ। ওচৰতে, নগাঁৱৰ ভিতৰতে। কইনাৰ ঘৰ আহি পালো, আহাৰ লগালগ একদম এনেকে নাস্তা দি চাহ দিলে খাবলৈ। এয়া কইনাৰ ঘৰ হয় আৰু চাহ তাহ খোৱাৰ পিছতে ভাতৰ ব্যৱস্থা কৰিলে। ভাত খাবৰ কাৰণে আমি বহিছো। বহুত ৰকমৰ আইটেম বনাইছিল, ভাল লাগিল। আৰু ৰ'ব, কইনাজনী দেখুৱাই নাই নহয়। আমাৰ কইনা একদম পুৰা ৰেডি হৈ আছে, একদম সাজি কাচি। ভাল লাগিছে, বহুত ভাল লাগিছে। জোতাটো খুলি লোৱা। আৰম্ভ কৰা, কুট পৰা। এফালে পুৰা থালি দিয়ে যে একদম সজাই দিয়ে। দৰা কইনা দুজনকে একেলগে বহি ভাত খাবলৈ দিছে আৰু ভাত চাত খোৱাৰ পাছতে এইটো আছিলে কেক। কেকটো কাটিব লৈছে আৰু অলপ চলপ ধেমালি চেমালি কৰে আৰু ন, ভাল লাগে। তাকে চলি আছিল আৰু হাতটো অকণ চাই দিয়া না। তাই নাজানে, তুমি কোৱা। তাই নাজানে কিমান। আমি লিখি আনিছো, আমি লিখিছো। এইটো চাও চাও। কিমান কিমান চাও কিমান? 1000 সেইটো দেটো আছে তা। আৰু এতিয়া হৈছে কইনা যোৱাৰ সময়, আমি যাব ওলাইছো। আৰু এইখিনি সময়তো মোৰ বহুতে দুখ লাগে ভাবিলে, কাৰণ মোৰ নিজৰ কথা মনত পৰি যায় মানে।
ইয়ে কৰা এটা খুললে হ'ব না এটা ভুল কৰিছো আমি একটু বাহিৰতে থাকিম না নানি আমি গাড়ী ৰখি আছে ৰখি নাথাকে যাক মা গ'ল আমাৰ লোৱা তুমি লোৱা কোমতে মোক লোৱা ঢালি পেলাই ভাজি দিয়া চাৰি দিয়া পিছফালে কৰি দিয়া অকণ দিলে হ'ল বাছ হ'ব এতিয়া যাব নিদিবা হাত দি ৰাখা আকৌ সোমাই যাব এতিয়া বোৱাৰী ঘৰত সোমাব নতুন বোৱাৰী বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কইনা আহি আমাৰ ঘৰ সোমালহি আৰু কিছুমান সৰু সুৰা নিয়ম থাকে আৰু ন একচুৱেলি এইবোৰ নকৰিলেও হয় কৰিলেও হয় মানে তথাপি মানুহে কৰে আৰু সো সেই নিয়মখিনি পালন কৰিছে আৰু ভিডিঅ'টোৰ একেবাৰে শেষত আমি বিয়াৰ কেইখনমান ফটো তুলিছিলো সেই ফটো কেইখন এড কৰি দিছো যদি আপোনালোকৰ চাই ভাল লাগিব বুলি আশা ৰাখিলো আৰু এটোৱে আছিল ভাইটিৰ বিয়াৰ ভিডিঅ' সৰু সুৰা একে সিম্পল টাইপত যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি ভিডিঅ' চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ 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 মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই